নমস্কাৰ বন্ধু বান্ধৱী সকল মই আজি আমৰ আচাৰৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলো এয়া মই আমখিনি এক ৰাতি হালধি নিমখ সানি এনেকৈ থৈ দিলো তে ৰাতিপুৱা মই এনেকৈ আমখিনি হালধি নিমখৰ অকমান পানী ওলাইছিল তাৰ পৰা টুকি লৈ লৈছো এনেকৈ মই টুকি লোৱাৰ পিছত এনেকুৱা হৈছে আমখিনি দেখিছেনে এতিয়া মই আচাৰটো বনাম কেনেকৈনো বনাম আপোনালোকে চাব তাকে মই ৰেডি কৰি লৈছো এয়া মই মছলাখিনি ৰেডি কৰি লৈছো এনেকৈ মই পান মছলা লৈছো ইমানখিনি আৰু মেথি গুটি সৰিয়হ আৰু পাঁচফোৰণ ধনিয়া গুটি আজৱাইন আৰু জলকীয়া গুড়া মই অকন বেছিকৈ লৈছো কিয়নো জলকীয়া গুড়া অকন বেছিকৈ দিলে কালাৰটো আহে হালধি গুড়া মই ইমানখিনি লৈছো আৰু নিমখ অলপো মই বেছিকৈ লৈছো আচাৰত নিমখটো অকন বেছিকৈ দিব লাগে আৰু এটো হিং মই হিং অলপো দিম এয়া মই এতিয়া মছলাখিনি ভাজি লম প্ৰথমতে মই পান মছলা আৰু মেথি গুটিখিনি অকমান ভাজি ললো এনেকৈ তাৰ পিছতে মই ধনিয়া গুটি আৰু আজৱাইনখিনি ইয়াতে দি দিম একেলগে মই ভাজি লম অলপ ভজাৰ পিছতে মই ইয়াতে সৰিয়হখিনি দি দিম এয়া সৰিয়হখিনিও দি দিলো একেলগে গুটেখিনি ভাজি লম লো ফ্লেমত আৰু বেছিকৈ গেছটো দিব নালাগে এই কাৰণে বস্তুখিনি পুৰি গলে আচাৰৰ টেষ্টটো বেয়া হ'ব এতিয়া মোৰ হৈ গৈছে এয়া মই মিক্সিত বাটিত দি ললো গুটেখিনি দি মই একেলগে পিছি লম আৰু ইয়াৰ পিছতে মই পাঁচফোৰণটো বেলেগকৈ ভাজিছো পাঁচফোৰণটো মই নিপিছো পাঁচফোৰণটো মই গুটাকেই দিম দেখা পাব আপোনালোকে মোৰ চেনেলটোত আমৰ আচাৰ এটা অলৰেডি দিয়া আছে দুদিনত কেনেকৈ আমৰ আচাৰ বনাব পাৰি আৰু চাব বিচাৰিলে আপোনালোকে আই বটনটো ক্লিক কৰি চাব পাৰিব এয়া মই মছলাখিনি গুটেখিনি পিছি ললো একেলগে আৰু মছলাখিনি এনেকৈ অকমান গুটা গুটা হৈ থাকিব লাগে একেবাৰে গুৰি কৰি পেলাব নালাগে গুটেই মছলাখিনি মই এনেকৈ দি ললো আৰু এতিয়া মই ইয়াতে পাঁচফোৰণখিনিও এনেকৈ দি লম পাঁচফোৰণখিনি মই পিছি লোৱা নাই দেখা পাইছে আপোনালোকে আৰু এয়া মই নিমখ জলকীয়া গুড়া হালধি গুড়া একেলগে গুটেখিনি দি ললো অকমান জলকীয়া গুড়া বেছি দিলে ভাল হয় কালাৰটো ভাল আহে আৰু অকমান হিংও দি দিলো ইয়াতে এতিয়া মই অকমান গোটা জিৰা একচুয়ালি মোৰ জিৰাটো মই দেখুৱা নাছিলো অলপ কমকে পিসা জিৰা গুড়া অকনো ইয়াতে দি দিলো তাৰ পিছতে মই তেল দি দিলো মিঠাতেলিয়া মিঠাতেলখিনি দি লৈ মই এতিয়া হাতৰে এনেকৈ খানি লম হাতৰে খানিলে বস্তুবোৰ ভাল হয় ভালকে মিক্স হয় গতিকে মই হাতৰে এনেকৈ খানি লৈছো এয়া মই আচাৰখিনি এনেকৈ খানি বটলত ভৰালো আৰু মোৰ আচাৰটো গম পাইছেনে মই ৰ'দত নিদিয়াকে আচাৰটো বনাম আৰু 7 দিনত মোৰ আচাৰ ৰেডি হৈ যাব মই কিন্তু ৰ'দত দিয়া নাই আচাৰটো এনেকৈ মই টেমাতে ভৰাই ললো গুটেখিনি আৰু ভৰাই লৈ মই এনেকৈ বগা টাৱেল বা বগা কাপোৰ এখন দি ঢাকি পেলাই বান্ধি এতে ৰাবাৰ বেণ্ড দি বান্ধি বা ৰছী এডাল দি বান্ধি লৈ 7 দিনৰ কাৰণে এনেকৈ থৈ দিম এয়া মই এনেকৈ ৰেডি কৰি ললো আৰু মই খাপৰখনো এনেকৈ লগাই লৈছো আৰু থৈ দিম এনেকৈ আৰু কেনেকৈনো মই ৰ'দত নিদিয়াকে আচাৰটো বনাইছো আপোনালোকক আকৌ দেখাম এয়া মই এনেকৈ ৰাখিম আমখিনি আচাৰ ৰেডি হৈ গ'ল 7 দিনত আচাৰ ৰেডি আৰু খাব পৰা হৈছে কোমল হৈছে আজিলৈ মোৰ ভিডিওটো ইমানেই আকৌ মই নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ